মথুৰ অসমৰ সাৰ্থক জুবিন গাৰ্গ ককাইদেউ আমাৰ মাজৰ পৰা যদিও হেৰাই গৈছে তেখেত সদায় আমাৰ অন্তৰত থাকিব। পূজা অনুভৱ কেনেকুৱা হৈছে? একদম ধুনীয়া, ইমানো ভাল নহয় আৰু। কাপোৰ নাই লোৱা এইবাৰ। জুবিন দাৰ এনেকুৱা হাল হৈ গৈছে, কাপোৰ মোৰ ৱাইফৰো নাই লোৱা, মোৰ ল'ৰাৰো নাই লোৱা কাপোৰৰ কথা ক'লে আৰু জুবিন দাৰ কাৰণে বহুত মানুহে কাপোৰ কানি কোনো বজাৰ পাতি কোনো ভালকৈ কৰা নাই আৰু জুবিন। নমস্কাৰ, মোৰ প্ৰথম আৰু শেষৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম আৰু শেষৰ বুলি কিয় কৈছোঁ, কাৰণ এনেকুৱা ভিডিঅ' আগে পিছে বনোৱা নাই। মই এনেই গান চানহে গাই থাকোঁ। এনেকুৱা ভিডিঅ' মানে আজি এইটো প্ৰথম হ'ব। এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটোৱে হৈছে যে অসমত বৰ্তমান পৰিস্থিতি কি সকলোৱে গম পাইছে। তাতে মানে আপোনাৰ এইবাৰ পূজা, ৰাইজে এইবাৰ পূজা চাই কেনেকুৱা অনুভৱ কৰিছে সেইটো আমি জানিবলৈ চেষ্টা কৰিম, আৰু লগতে অলপ আমি ধেমালিও কৰিব চেষ্টা কৰিম। যদি মাইণ্ডটো যদি ঠিকে থাকে, যদি আৰু মাইণ্ডটো চেঞ্জ হৈ যায় তেতিয়াতো নহ'ব। তাতে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু। পূজা চাই কেনেকুৱা অনুভৱ কৰিছে? পূজা এইবাৰ কেনেকুৱা কৰিম আৰু, এতিয়া পূজা এইবাৰতো বহুত বেয়া। জুবিন দাৰ কাৰণে পূজাটো এইবাৰ বহুত বেয়া গুচি গৈছে। তথাপিও আৰু কি কৰিব, গোলাঘাট, ৰঙামাটি, যোৰহাটত পূজাটো বহুত বেয়া গুচি গ'ল। পূজা উপলক্ষে এইবাৰ জুবিন দাটো নাই, পূজা এইবাৰ বহুত থুলমূলীয়াকৈ হৈছে। তথাপিও আৰু ৰঙামাটি, বাদলিপাৰা, আপোনাৰ গোলাঘাট, যোৰহাটত এইবাৰো বহুত বেয়াকৈ পূজা গৈছে। জুবিন দা থাকিলেও মানে ভাল আছিলে, কিন্তু জুবিন দা নাই। জুবিন দা থকাৰ কাৰণে আৰু জুবিন দা এতিয়া নাই যদিও আৰু পূজাটো অলপ বেয়াকৈ গৈছে। জুবিন দা থাকিলে বহুত ভাল হ'লে হয়, কিন্তু জুবিন দা নাই এতিয়া আৰু কি ক'ব আৰু। পূজাটো এইবাৰ বহুত বেয়া গৈছে, বহুত মনটো চবৰে দুখ। মানে আমাৰ ৰাইজৰ, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, আমাৰ অসমৰ কথা কৈছোঁ। কিন্তু জুবিন দা আমাৰ অসমৰ মেইন টপ আছিলে, অসমৰ গায়কৰ ভিতৰত, ছিংগাৰৰ ভিতৰত। কিন্তু সেইজন নাই, সেইজন থকা হ'লে বহুত ভাল আছিলে। কিন্তু তাৰ কাৰণে এইবাৰ পূজাটো বহুত ডিছমিছ হৈ গ'ল, আৰু সেইটো কাৰণে আৰু পূজাটো বহুত বেয়াকৈ গৈছে আৰু কি ক'ম আৰু। চবৰে মনটো বহুত দুখ, আৰু দুখ থাকিলেও কি হ'ব আৰু, পূজাটো মানুহ চাবই। তথাপিও আৰু আগৰ নিচিনাকৈ নহয় আৰু, পূজাটো যেনেকুৱা হয় এনেকুৱা নহয় এইবাৰ। তথাপিও আৰু মানুহটো তথাপিও হ'ব, মানে ইমানো নহয় আৰু পূজাত এইবাৰ। পূজাৰ বিষয়ে এবাৰ কি ক'ব আপুনি? পূজাৰ বিষয়ে আৰু ক'বলগীয়া কি, পূজা চবৰে পূজা লাগি আছে, আমাৰো লাগিছে। আৰু ৰঙামাটিত এই দুটা পূজা চলি আছে। গতিকে আৰু যাতে একান্ত মনে চবেই আমাৰ জাতি প্ৰজাতি হৈ পেলাই মিলি পেলাই আৰু পূজাখন পাৰ কৰিলেই আমি অতি সুখী হ'ম বুলি এই কৈ মোৰ বক্তব্য সামৰিছোঁ। আপুনি পূজাৰ বিষয়ে এবাৰ কেনেকুৱা অনুভৱ কৰিছে, কি ক'ব? সঁচাকৈ দুখ লাগি আছে আমাৰ, যিহেতু পূজা আমি যি ধৰণে উপভোগ কৰোঁ
এইবাৰ কিন্তু তেনেধৰণে কৰিব পৰা নাই, যিহেতু আমাৰ হীৰা আমঠু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ককাইদেউ আমাৰ মাজৰ পৰা যদিও হেৰাই গৈছে, তেখেত সদায় আমাৰ অন্তৰত থাকিব আৰু আমি জুবিন দাক সদায় নিজৰ ককাইদেউ হিচাপে আমি সদায় জীয়াই ৰাখিব চেষ্টা কৰিম। আৰু এতিয়া পূজা আচলতে এইবাৰ যেনেধৰণে পূজা আগত হয় তেনেধৰণে এইবাৰ পূজা হোৱা নাই আৰু অসমৰ ৰাইজে কিন্তু মানিছে, জুবিন দাক খুব ভালকৈ মানিছে। আৰু এতিয়া আপোনালোকে চাব প্ৰত্যেকখন পূজা মণ্ডপত এতিয়া জুবিন দাৰহে গান শুনিব, বেলেগ একো নুশুনে। যি আমাৰ দুৰ্গা মাৰ যি গান লগায় সেই গান এতিয়া কিন্তু লগোৱা নাই। কিয় লগোৱা নাই? সকলো ৰাইজে পূজাত দেৱী মাক সেৱাই কৰিছে, কিন্তু যেনেধৰণে আগত কৰে তেনেধৰণে এইবাৰ কৰা নাই। যিহেতু আমাৰ মাজৰ পৰা আমাৰ ককাইদেউ এজন হেৰাই গৈছে, সেই তেখেতৰ কাৰণে আজি পূজাবিলাক তেনেধৰণে হোৱা নাই যেনেকৈ ওলা যিধৰণে মানুহ আচলতে স্বতঃস্ফূৰ্তভাৱে আগত দেৱী মাক সেৱা কৰিবৰ কাৰণে ওলাই আহে, এইবাৰ তেনেধৰণে ওলাই অহা নাই। আৰু যিহেতু আজি মই দেৰগাঁৱত গৈছিলোঁ, যাব ইচ্ছা নাছিলে আচলতে পৰিয়ালৰ গৃহিণী বা মোৰ ল'ৰাই কোৱাৰ কাৰণে তেখেতৰ লগত গৈ অকণমান ফুৰাই আনিলোঁ যদিও মানে ইমান ফূৰ্তি নাই, আগৰ দৰে ফূৰ্তি নাই তাৰমানে এইবছৰ এনেকুৱা হৈছে। আৰু মোক এটা ভাল লাগিছে, আমাৰ ৰঙামাটিত এখন ৰেষ্টুৰেণ্ট খুলিছে। যিহেতু আমাৰ ৰঙামাটিখন সৰু ঠাই, ইয়াত মহাৰাজাখনো আহিলে, মহাৰাজাখন অহাৰ পৰা ধৰি বহুত ধুনীয়া এটা ডেভেলপ হৈছে। এতিয়া আকৌ এই যিখন ৰেষ্টুৰেণ্ট খুলিছে ৰঙামাটি আমাৰ তিনিআলিৰ কাষতে, সঁচাকৈ ভাল লাগিছে। যিহেতু এইখন উন্মোচন কৰাৰ দিনাখনি মই নাছিলোঁ, আচলতে মই জুবিনদাৰ গৃহলৈ গৈছিলোঁ, জুবিনদাৰ বুক এবাৰ মাত লগাব গৈছিলোঁ, যিহেতু আমাৰ সংগঠনৰ ফালৰ পৰা তেখেতলোকক মাত লগাই আহিলোঁ। অহাৰ পাছত দেখিছোঁ, মই আচলতে নিউজত দেখা পাই সঁচাকৈ ভাল লাগিছিল। আৰু এইখন ৰেষ্টুৰেণ্ট বনাই থকাৰ অৱস্থাতে মই দেখি আছিলোঁ, সঁচাকৈ ভাল লাগিছে। আৰু আমাৰ এনেকুৱা সৰু ঠাইত এনেকুৱা ৰেষ্টুৰেণ্ট হোৱাৰ কাৰণে সঁচাকৈ আমাৰ ভাল লাগিছে। আৰু আজি পৰিয়ালক লৈ আহিছোঁ, আজি থুলমূলকৈ কিবা এটা খাই যাম তাকে ভাবিছোঁ, বা শুকুৰবাৰ মানে বা বৃহস্পতিবাৰ মানে আহিম আৰু ভালকৈ খাম। তাতে জুবিন দাৰ বিষয়ে চৰকাৰলৈ কি আহ্বান আপোনাৰ? চৰকাৰে যি আচলতে যেনেধৰণে কৰিব লাগে তেনেধৰণে কৰা দেখা নাই, কিন্তু ক'বৰ কাৰণে মই ইমান নিবিচাৰোঁ। যিহেতু আমি জুবিন দাক শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, আমি জুবিন দা অমৰ হ'বৰ কাৰণে আমি এগছি বন্তি জ্বলাম, কিন্তু মুখ্যমন্ত্ৰীক আমি আহ্বান নজনাওঁ। যিহেতু আমি এগছি বন্তি জ্বলাম, সেই বন্তি গছ জুবিন দাৰ কাৰণে জ্বলাম। সেই বন্তি গছে আচলতে প্ৰমাণ হ'ব যে অসমৰ ৰাইজক যি ঠগি আছে, মানে মিছলীয়া কথা কৈ আছে, সেইখিনি মুখ্যমন্ত্ৰীৰ কথা মই ক'ব নাযাওঁ। মই এটাই কথা ক'ব বিচাৰিছোঁ, জুবিন দা অমৰ হ'বৰ কাৰণে, জুবিন দা আকৌ জীৱিত হ'বৰ কাৰণে, কাৰোবাৰ মাতৃৰ ঘৰত আকৌ এজন যুৱক হওক বুলি আমি জন্মৰ হ'বৰ কাৰণে জুবিন দাৰ কাৰণে এগছ চাকি জ্বলাম আমি। ভাল লাগিল। আৰু আমি এতিয়া আগবাঢ়ি থাকোঁ। আৰু পূজাৰ বিষয়ে কি ক'ব আপুনি? পূজাৰ বিষয়ে বজাৰ একেবাৰে বেয়া, মানুহ নাই। পূজা অনুভৱ কেনেকুৱা হৈছে? একদম ধুনীয়া, ইমানো ভাল নহয় আৰু। गॉड एक बार दिला दे। নেচাও তোমাক এবাৰো নেচাপোকা এধানো পাহৰি যাওঁ মচি থওঁ তোমাক মনৰ পৰা ভাবিবলৈ ভয় জানো সঁচা হয় এই ভাৱনাই কলিজা কৰে আতু হ'ব পাৰে এনে কথা জীৱনে মুখেৰে যদি হ'ব পাৰে এনে কথা মৰণে মোক চুৱে যদি কিনো পৃথিৱী নে জানো নিচিনো তোমাতেই মোৰ সকলো
দুফালে দুয়ো কাষে ধুনীয়া সেউজীয়া তোমাৰ নামৰ সপোনো পৃথিৱী যদি কলা হয় নৈ জান জুৰিও শুকান হ'ব পাৰে এনে কথা মৰমে মোৰ